নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটা নতুনকৈ ৰেচিপি। এইটো হৈছে আলু পিঠা ৰেচিপি। আলু আৰু চাউলৰ পিঠাগুড়িৰ পৰা বনোৱা হৈছে। ইয়াক খাবলৈও বহুত ভাল লাগে আৰু বনাবলৈও একেবাৰেই সহজ। এতিয়া মই চব্জিখিনি ৰেডি কৰি ল'ম। কেৰাহী এখনত তেল দি লৈছোঁ, ঘৰুৱা সৰিয়হ তেল দিছোঁ। আৰু ইয়াত দিছোঁ মই জিৰা গুটি এচামুচ আৰু সৰিয়হ গুটি অকণমান দিছোঁ। এইখিনি অকণমান ভালদৰে সিজি ল'বলৈ দিম, জিৰা গুটি আৰু সৰিয়হ গুটিখিনি। এতিয়া মই দিম নৰসিংহৰ পাত দিছোঁ। নৰসিংহৰ পাত দিলে মানে অকণমান সোৱাদটো বেলেগ হয় আৰু খাবলৈও বহুত ভাল লাগে, সোৱাদটো অকণমান বেলেগ হয়, গোন্ধটোও ভাল লাগে। এতিয়া মই দিছোঁ কাটি থোৱা জলকীয়া আৰু দিছোঁ আদা ৰচুনৰ পেষ্ট, আৰু এয়া হৈছে ধনিয়া গুটি অকণমান পিচি কিনি দিছোঁ। এইখিনি ভালদৰে অকণমান লৰাই ল'ম, অকণমান সিজিবলৈ দিম। কালাৰটো যেতিয়ালৈকে চেঞ্জ নহয় ভালদৰে গেছটো ল' ফ্লেমত লৰাই থাকিব লাগে। এতিয়া চাওক কালাৰটো অকণমান চেঞ্জ হৈছে। এতিয়া মই দিছোঁ মটৰ সৰু বাতি এটাতে দিছোঁ। আপোনালোকে বেছিও দিব পাৰে, যদি মটৰ খাই ভাল পায় তেতিয়াহ'লে আৰু দি দিব পাৰে। ঘৰৰে মটৰ আছিলে, তাকে ছিঙি আনি গুচাই দি দিছোঁ। এইখিনি এতিয়া মটৰখিনি মই ভালদৰে সিজিবলৈ দিম। এতিয়া অকণমান সিজিবলৈ দিম মটৰখিনি। এতিয়া মই ইয়াত দিছোঁ হালধি আৰু ধনিয়া গুড়ি। এয়া হৈছে ধনিয়া পাত বেছিকৈ দিলে মানে খাবলৈ ভাল লাগে, বেছিকৈও দিব পাৰে। আৰু মই আলু বইল কৰি থৈছিলোঁ, বইল আলু ইয়াত দি দিছোঁ। নিমখ দিব লাগিব প্ৰয়োজন অনুসৰি। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম, লৰাই ল'ম। মটৰখিনিতো অলৰেডি সিজিয়ে গৈছিলে আৰু আলুখিনিও বইল কৰি থোৱা হয়। ৰেড চিলি অকণমান দি দিছোঁ। এইখিনি ভালদৰে সিজাই লোৱাৰ পাছত অকণমান ঠাণ্ডা হ'বৰ কাৰণে বাতি এটাত উলিয়াই দিলোঁ মই। এইখিনি অকণমান ঠাণ্ডা হ'ব দিম। যেতিয়ালৈকে ঠাণ্ডা হৈ যায় তেতিয়ালৈকে মই পিঠাগুড়িখিনি ৰেডি কৰি ল'ম। এয়া পিঠাগুড়ি দিছোঁ মই, নিমখ অকণমান দিছোঁ, গৰম পানী দিছোঁ। পানীখিনি গৰম কৰি ল'ব লাগিব আৰু ভালদৰে পানী কমকৈ দি এইখিনি মই মিক্স কৰি ল'ম পিঠাগুড়িখিনি ধুনীয়াকৈ। এয়া চাওক বহুত ধুনীয়া হৈছে, বেছি টাইটো হোৱা নাই আৰু বেছি ঢিলাও হোৱা নাই, একদম ধুনীয়া জোখৰ হৈছে। আৰু এয়া চাওক মই লাডু কৰি চাইছোঁ, ফাটি যায় নেকি, ফাটি যোৱা নাই, বহুত ধুনীয়া হৈছে। আৰু চাওক এয়া চেপেটা কৰি চাইছোঁ, তেতিয়াও ফাটি যোৱা নাই, একেবাৰে ধুনীয়া হৈছে। হাতখন ধুই মই তেল অকণমান সানি লৈছোঁ যাতে পিঠাখিনি হাতত লাগি নধৰে। এতিয়া মই এইটো লাডু কৰি ল'ম। পিঠাটো লাডু কৰি ভালদৰে এইটো মই এটা বাতিৰ আকাৰত শ্বেপ দিম, যাতে চব্জি মই ইয়াত ভালদৰে অকণমান বেছিকৈ ভৰাব পাৰোঁ। এয়া মই দেখিছানে, এইটো যেতিয়া বাতিৰ আকাৰত কৰি আছোঁ অকণমানো ছাইডত ফটা নাই, বহুত ধুনীয়া হৈছে এইটো। এয়া হৈ গৈছে মোৰ বাতিৰ আকাৰত শ্বেপ দিয়া। এতিয়া মই ইয়াত চব্জি ভৰাই দিম। চব্জি যিমান বেছি ভৰাব পাৰোঁ খাবলৈ সিমান বেছি ভাল হ'ব, সেইকাৰণে মই অকণমান বেছিয়ে চব্জি ভৰাইছোঁ। চব্জিখিনি ভৰাই এতিয়া মই এইখিনি ধুনীয়াকৈ এটা গোল কৰিম। চব্জিখিনি ভিতৰত ভৰাই ধুনীয়াকৈ গোল কৰি যাম। এইখিনি আঙুলিৰ সহায়ত ভালদৰে গোল কৰি যাওঁতেই চব্জিখিনি হেঁচি ভৰাই গৈছোঁ, দেখিছেনে ধুনীয়াকৈ। এয়া কৰা হৈ গৈছে। এতিয়া ধুনীয়াকৈ লাডু কৰি দিম যাতে চব্জিখিনি বাহিৰত ওলাই নাহে। একেধৰণে গোটেইখিনি পিঠা মই লাডু কৰি ল'লোঁ। হৈ গৈছে মোৰ আলু পিঠা, আৰু এইখিনি মই এতিয়া বইল কৰিম। আপোনালোকে ভাপতো দিব পাৰে, ভাপত দিলেও খাবলৈ ভাল হয়। আৰু মই পানীখিনি একেবাৰে উতলিবলৈ দিলোঁ, আৰু এতিয়া এটাকৈ মই পিঠা দি যাম। আৰু আমি যেতিয়া পিঠাকেইটা দিম তেতিয়া পানীখিনি একদম উতলি থাকিব লাগিব, একেবাৰে গৰম হৈ থাকিব লাগিব, তেতিয়া তলত লাগি নধৰে। আৰু পিঠাখিনি যাতে ইটোৱে সিটোৰ লগত লাগি নধৰে সেইটো চাব লাগিব ভালদৰে। পানীখিনি উতলি থাকিব লাগিব, তেতিয়া পিঠাখিনি লাগি নধৰে।
এতিয়া মই হাই ফ্লেমত এনেকৈ অকণমান টাইম সিজিবলৈ দিম আৰু অকণমান পাছতে মই চামুচ এখনেৰে এতিয়া পিঠাখিনি অকণমান লৰাই দিছোঁ যাতে তলত লাগি নধৰে পিঠাখিনি। এই পিঠাখিনি আমি এনেকৈয়ে বা 13-14 মিনিটমান সিজাব লাগিব। এতিয়া কমেও 5 মিনিটমান হৈ গৈছে সিজাই থকা। এয়া চাওক তলত অকণমানো লাগি ধৰা নাই পিঠাখিনি। এতিয়া আৰু আমি 6-7 বা 8 মিনিটমান সিজাম পিঠাখিনি, তেতিয়াহে বহুত একেবাৰে ধুনীয়াকৈ সিজি যাব। আৰু আপোনালোকে ভাপত দিও সিজাব পাৰে, ভাপত দি সিজালেও খাবলৈ বহুত ভাল হয়। এনেকৈ সিজোৱাৰ পাছত যদি তেলতো ফ্ৰাই কৰে ন, তেতিয়াও খাবলৈ বহুত ভাল হয়। আমিতো চিঙৰা কচৰি এইবোৰ খায়ে থাকোঁ। এইটো ঘৰত বনোৱা আলু পিঠা, এনেকৈ যদি বনাই কিনি আমি তেলতো ফ্ৰাই কৰি খাওঁ তেতিয়াও বহুত ভাল হয়, খাবলৈ বহুত ভাল লাগে। আমি পিঠাখিনি বেছিকৈও সিজাব নালাগে, যদি বেছিকৈ সিজাওঁ তেতিয়া ফাটি যাব পাৰে, সেইটো কাৰণে বেছি সিজাব নালাগে। কমেও 13-14 মিনিটমান সিজালেই হৈ যাব। তাতকৈ যদি বেছি সিজাই দিওঁ তেতিয়াহ'লে পিঠাখিনি ফাটি যাব পাৰে। এয়া মোৰ পিঠা হৈ গৈছে বনাই। মোৰ আলু পিঠা অলৰেডি ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াৰ ধুনীয়াকৈ সোৱাদ ল'ম। আলু পিঠাৰ লগত থাকিব লাগে টমেট' চচ বা গ্ৰীণ চাটনি, নিজে বনাই ল'ব পাৰি। ৱাও, কি ক'ম আৰু।